নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ আজি ক্লাছ 3 প্ৰথম মূল্যায়নৰ কুৱেশ্যন পেপাৰ অসমীয়া এটি আলোচনা আগবঢ়াম। আশা কৰোঁ তোমালোকে শেষলৈকে ভিডিঅ'টো চাবা আৰু উপকৃত হ'বা। যদি ভিডিঅ'টি চাই উপকৃত হোৱা তেনেহ'লে তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা। তো বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত লিখা আছে প্ৰথম মূল্যায়ন 2021-22 বিষয় মাতৃভাষা শ্ৰেণী তৃতীয়, মুঠ নম্বৰ 50, সময় 2 ঘণ্টা। প্ৰথম কুৱেশ্যনটো দিছে আমাৰ গাঁও কবিতাটিৰ প্ৰথম 6 শাৰী মুখস্থ লিখা। তোমালোকক প্ৰথম 6 শাৰী আমাৰ গাঁও নামৰ কবিতাটিৰ প্ৰথম 6 শাৰী মুখস্থ লিখিবলৈ কৈছে। 2 নম্বৰ দিছে উত্তৰ লিখা। ক পদূলিৰ মূৰত কি ফুল ফুলে? পদূলিৰ মূৰত কি ফুল ফুলে? পদূলিৰ মূৰত গধূলি গোপাল ফুল ফুলে। খেতিয়কজনৰ কেইজন পুতেক আছিল? খেতিয়কজনৰ 4জন পুতেক আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ক'ত হৈছিল? জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম ডিব্ৰুগড়ৰ তামোলবাৰীৰ চাহ বাগিচাত হৈছিল। আমৰ ডাল কোনে লৰাইছে? আমৰ ডাল লৰাহঁতে লৰাইছে। আমৰ ডাল লৰোৱা সঁজুলি কি আছিল? আমৰ ডাল লৰোৱা সঁজুলি হাকুটি আছিল। গছৰ কাষত কি আছে? গছৰ কাষত শাল আছে। মিস্ত্ৰীজনে স্কুলত কি কাম কৰিছিল? মিস্ত্ৰীজনে স্কুলত কাঠৰ আচবাব সাজি আছিল। তাৰপিছত আছে কাম কৰাৰ বাবদ মাকনে মাকৰ পৰা কি বিচাৰিছিল? কাম কৰাৰ বাবদ মাকনে মাকৰ পৰা পইচা বিচাৰিছিল। স্বৰ্গৰ ৰজাজনৰ নাম কি? স্বৰ্গৰ ৰজাজনৰ নাম ইন্দ্ৰ। গান্ধীজীয়ে ঘোঁৰা গাড়ীখন কেই বজাত আহিবলৈ কৈছিল? গান্ধীজীয়ে ঘোঁৰা গাড়ীখন 8 বজাত আহিবলৈ কৈছিল। যুক্তাক্ষৰ ভাঙি 3 নম্বৰটো দিয়া আছে। তোমালোকক 3 নম্বৰটো দিয়া আছে। যুক্তাক্ষৰ ভাঙি এটাকৈ শব্দ গঠন কৰা। লয়পল্প, নয়তন্ত, পৈৰপ্ৰ, সত্যকস্য আৰু শয়কস্ক এইকেইটাৰ উত্তৰকেইটা এনেকৈ লিখিব লাগিব। লয়পল্প ল যোগ প সমান এটা শব্দ লিখিলে হ'ল শিল্প। নয়তন্তৰে এটা শব্দ লিখিব লাগিব ভাঙি যুক্তাক্ষৰটো ভাঙি ন যোগ ত সমান অন্ত। পৈৰপ্ৰ প যোগ ৰ সমান প্ৰসাদ। সত্যকস্য দন্ত্য স যোগ য় সমান শস্য এটা শব্দ। শয়কস্ক দন্ত্য স যোগ ক সমান স্কুল এটা শব্দ লিখিলে হ'ল। তো তোমাৰ কৰিবা আছে 4 নম্বৰটো। 4 নম্বৰটো কি কৰিব দিছে? 4 নম্বৰটো দিয়া আছে ইয়াত শব্দ গঠন কৰিব দিছে। ইয়াত দি আছে বি মুগ্ধ শুদ্ধ দগ্ধ। এই বিটোৰ লগত মুগ্ধটোৰ লগ লগাই কি হ'ব? বিমুগ্ধ। আৰু বি দি এই বৰ্ধচৈকে বি দি শুদ্ধটোৰ লগ লগাই কি হ'ব? বিশুদ্ধ। আৰু ইয়াত আছে বিদগ্ধ। এইটো শব্দ গঠন কৰিলে কি হ'ব? বিদগ্ধ। এনেকুৱা হ'ব। এনেকুৱাকৈ লিখিলে হ'ল বিমুগ্ধ, বিশুদ্ধ, বিদগ্ধ এনেদৰে লিখিবা। তাৰপিছত তোমালোকক দিয়া আছে ইয়াত কি দিয়া আছে? বাকচত থকা শব্দ বিচাৰি তলৰ শব্দবোৰৰ অৰ্থ লিখা। ইয়াত কেইটামান শব্দৰ অৰ্থ দিয়া আছে। ইয়াত শব্দবোৰ দিয়া আছে। এই শব্দবোৰৰ অৰ্থবিলাক ওলট পালটকৈ এই বাকচটোৰ ভিতৰত দিয়া আছে। তাৰ পৰা বাছি তোমালোকে লিখিব লাগিব। কি আছে? জহকালি। জহকালিৰ শব্দটোৰ অৰ্থ হৈছে গৰমকালি। মিলাপ্ৰীতি শব্দটোৰ অৰ্থ হৈছে একতা। অৱদান শব্দটোৰ অৰ্থ হৈছে দান বৰঙণি। নৰ্তকী শব্দটোৰ অৰ্থ হৈছে নাচনি। হেঁপাহ শব্দটোৰ অৰ্থ হৈছে আগ্ৰহ। আৰু নেক্সট দিছে 6 নম্বৰ। 6 নম্বৰ দিছে বিপৰীত শব্দ লিখা। ইয়াত দিয়া আছে বিপৰীত শব্দ লিখা। ভাল, আগফাল, সাধু, তাৰপিছত কাষত, মিঠা এইকেইটাৰ উত্তৰ হৈছে এইকেইটা। চাই লোৱা আৰু লিখি ল'বা। এতিয়া তোমালোকক দিছে এটা শব্দত প্ৰকাশ কৰা। এটা শব্দত প্ৰকাশ কৰিবলৈ কৈছে অভিনয় কৰা লোকক কি বুলি কয়? অভিনেতা। নাটক লিখা লোকক কি বুলি কয়? নাট্যকাৰ। গীত গোৱা লোক গায়ক। ভাও দিয়া লোক ভাৱৰীয়া। ৰোগীক চিকিৎসা কৰা ঠাই হাস্পতাল বা চিকিৎসালয় এনেকৈ লিখিবা। তাৰপিছত 8 নম্বৰ দিছে একবচনৰ পৰা বহু বচনলৈ নিয়া। এই একবচনৰ পৰা বহু বচনলৈ নিয়া এইকেইটা উত্তৰ মই, আমি, তেওঁ, তেওঁলোক, কিতাপ, কিতাপবিলাক, ল'ৰা, ল'ৰাবোৰ, গৰু, গৰুবোৰ এইকেইটা আছে একবচনৰ পৰা বহু বচন কৰা। তাৰপিছত তোমালোকক দিছে বাক্য সাজা। বাক্য সাজিবলৈ কৈছে
মনোহৰ, মিলিজুলি, অৱদান, হাত এইকেইটা শব্দৰ বাক্য ৰচনা কৰিবলৈ কৈছে। এইকেইটা বাক্য ৰচনা কৰাই আছে ইয়াৰ পৰা চাই তোমালোকে ধুনীয়াকৈ লিখা। তাৰপিছত দিয়া আছে 3 শাৰী হাতৰ আখৰ লিখা। বিদ্যাই পৰম ধন। এটা লাইনে 3বাৰকৈ লিখিব লাগিব। ঠিক এনেদৰে বিদ্যাই পৰম ধন। তো ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই অল কৰি ল'ব। তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপোনালোকৰ ওচৰলৈ যাব। তো থেংক ইউ।